সাবস্ক্ৰাইব কৰক সমৰ কলিতা চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট ভিডিঅ' পাবৰ বাবে। हेलो फ्रेंड्स, मोर नाम सমৰ কলিতা আৰু মোৰ চেনেললৈ আপোনালোকক বহুত স্বাগতম। আজি আপোনালোকক সলিউশন দিম আপোনাৰ ল্যাপটপৰ কিবোৰ্ডৰ যদি সফটওয়্যাৰ প্ৰবলেম হয় আপোনালোকে কেনেকৈ ৰিপেয়াৰিং কৰিব। প্ৰথম কথা হ'ল আপোনালোকে জানিব লাগিব যে আপোনালোকৰ ল্যাপটপৰ কিবোৰ্ডখন সফটওয়্যাৰ প্ৰবলেমৰ কাৰণে কাম কৰা নাই নে হাৰ্ডওয়্যাৰৰ প্ৰবলেমৰ কাৰণে কাম কৰা নাই। সো এইটো কেনেকৈ জানিব, তাৰ বাবে আপোনালোকক লাগিব এখন এক্সটাৰ্নেল কিবোৰ্ড। চাওক, এইখন মোৰ এক্সটাৰ্নেল কিবোৰ্ড। এতিয়া আপুনি ৱৰ্ডত যাব, ঠিক আছে। ৱৰ্ডত যোৱাৰ পিছত আপুনি টাইপ কৰি চাব। আপোনাৰ যদি যিখন লেপটপৰ কিবোৰ্ড ইয়াত টাইপ কৰিলে আপোনাৰ কোনো ধৰণৰ কাম কৰা নাই, কিন্তু আপুনি এক্সটাৰ্নেল কিবোৰ্ড লগাই থৈ দিছে, তাতে আপুনি টাইপিং কৰিছে, তাত ঠিকেই কাম কৰিছে, তেনেহ'লে আপুনি গম পাব যে আপোনাৰ লেপটপৰ যোনখন কিবোৰ্ড আছে ইখনৰ হাৰ্ডৱেৰ প্ৰবলেম আছে। কাৰণ যেতিয়া ছফ্টৱেৰ প্ৰবলেম থাকে তেতিয়া আপোনাৰ লেপটপৰ কিবোৰ্ডৰ কাম নকৰিব আৰু এক্সটাৰ্নেল কিবোৰ্ড লগালেও আপোনাৰ কাম নকৰিব। যদি আপোনাৰ এক্সটাৰ্নেল কিবোৰ্ডত ঠিকেই কাম কৰি আছে কিন্তু আপোনাৰ লেপটপৰ কিবোৰ্ডত কাম কৰা নাই, তেনেহ'লে আপুনি গম পাব যে আপোনাৰ লেপটপৰ কিবোৰ্ডখন আপোনাৰ ছফ্টৱেৰ প্ৰবলেমত ঠিকেই আছে, কেৱল হাৰ্ডৱেৰ প্ৰবলেম হৈছে। মানে আপোনাৰ এইখন কিবোৰ্ডখনৰ হয়তো কিবা হাৰ্ডৱেৰ প্ৰবলেম হৈ আছে। হাৰ্ডৱেৰ প্ৰবলেম হ'লে আপোনালোকে কেনেকৈ সলিউশন কৰিব, তাৰ বাবে মই এটা নেক্সট ভিডিঅ' লৈ আহিম। আৰু ইয়াৰ আগত এটা ভিডিঅ' দিয়া হৈছে, সেইটো ভিডিঅ'ত দেখুওৱা হৈছে যে আপোনালোকৰ যদি লেপটপৰ কিবোৰ্ডৰ যিকোনো পাৰ্টিকুলাৰ ছুইচ জোৰে প্ৰেছ কৰিলেহে কাম কৰে, নৰ্মেল প্ৰেছ কৰিলে কাম নকৰে, কেনেকৈ ৰিপেয়াৰিং কৰিব সেইটো ভিডিঅ'ত দেখুওৱা হৈছে। সেইটো ভিডিঅ'ৰ লিংকটো মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকৰ যদি লেপটপৰ প্ৰবলেম আছে যে আপোনাৰ যিকোনো ছুইচ জোৰে টিপিলেহে কাম কৰে কিন্তু নৰ্মেল টিপিলে কাম নকৰে, তেনেহ'লে সেই ভিডিঅ'টো চাব পাৰে, আপুনি 100% সলিউশন পাব। চ' আজিৰ টপিকটো হ'ল আমাৰ ছফ্টৱেৰ প্ৰবলেম হ'লে আপোনালোকে কেনেকৈ ৰিপেয়াৰিং কৰিব। তেনেহ'লে আপোনালোকে প্ৰথমতে যাব লাগিব মাই কম্পিউটাৰত। মাই কম্পিউটাৰত যাই আপোনালোকে এইটো ৰাইট ক্লিক কৰিব, ঠিক আছে, ৰাইট ক্লিক কৰিব। এতিয়া চাওক, ইয়াত আছে মেনেজাৰ অপশ্যন। এই মেনেজাৰ অপশ্যনত আপুনি লেফ্ট ক্লিক কৰক। এতিয়া আহিছে ইয়াত চাওক ডিভাইচ মেনেজাৰত আপুনি ক্লিক কৰক। এতিয়া আহিছে আপোনাৰ এইটো চাওক কিবোৰ্ডৰ এই কণাত আপুনি ক্লিক কৰি দিয়ক। ইয়াত দুখন কিবোৰ্ড দেখাইছে, এখন HD কিবোৰ্ড ডিভাইচ, ইখন হ'ল আপোনাৰ এক্সটাৰ্নেল কিবোৰ্ডখন, ঠিক আছে। আৰু ইয়াত দেখাইছে ষ্টেণ্ডাৰ্ড PC2 কিবোৰ্ড, ইখন হ'ল আপোনাৰ লেপটপৰ কিবোৰ্ডখন। এতিয়া আপুনি এইখিনি কাম কৰিলে আপোনাৰ এক্সটাৰ্নেল কিবোৰ্ডখন খুলি দিব পাৰে। খুলি পেলাই কাম কৰিলে আপোনাৰ বেছি সুবিধা হ'ব। এক ছেকেণ্ড। এতিয়া আমি এক্সটাৰ্নেল কিবোৰ্ডখন খুলি দিছোঁ। যেতিয়া খুলি দিছোঁ তেতিয়া চাওক, ইয়াত দেখুৱাইছে ষ্টেণ্ডাৰ্ড PC2 কিবোৰ্ড, এইখন হ'ল আমাৰ লেপটপৰ যোনখন কিবোৰ্ড, ফিক্স কিবোৰ্ড থাকে সেইখন লেপটপৰ কিবোৰ্ডখন। এইটো কিবোৰ্ডখন ইয়াত ক্লিক কৰক, ৰাইট ক্লিক কৰক, ঠিক আছে। ৰাইট ক্লিক কৰাৰ পিছত ইয়াত দেখিব আপুনি আপডেট ডিভাইচ ছফ্টৱেৰ, ইয়াত আপুনি ক্লিক কৰি দিয়ক। এতিয়া ইয়াত আছে চাৰ্চ অট'মেটিক ফৰ আপডেট ডিভাইচ ছফ্টৱেৰ, ইয়াত আপুনি ক্লিক কৰি দিয়ক। এনেকৈ কৰাৰ পিছত মোৰ ইয়াত এনেকৈ আহিছে, কাৰণ মোৰ ইয়াত মোৰ লেপটপটোৰ কোনো ধৰণৰ ছফ্টৱেৰ প্ৰবলেম হোৱা নাই। ছফ্টৱেৰ প্ৰবলেম হৈছিল, মই এইটো ঠিক কৰি লৈছোঁ। চ' মোৰ ইয়াত এনেকৈ আহিছে। যদি আপোনালোকৰ এনেকৈ নাহিব পাৰে, ইয়াত আপোনাৰ ইনষ্টল বুলি আহিব পাৰে বা ইয়াত অ'কে বুলি আহিব পাৰে, অ'কে কৰি দিয়ক। চ' যদি এনেকৈ আহিছে তেনেহ'লে আপুনি ইয়াত চিম্পলি কাটি কেনে আপুনি লেপটপটো ৰিষ্টাৰ্ট কৰি চাওক। ৰিষ্টাৰ্ট কৰি চোৱাৰ পিছত আপুনি ৱৰ্ডত যাই পেলাই টাইপ কৰি চাওক। যদি টাইপিং হয় তেতিয়াহ'লে ঠিকেই আছে, আৰু যদি নহয় তেনেহ'লে আপুনি ৰিষ্টাৰ্ট কৰাৰ পিছত আপুনি পুনৰবাৰ মাই কম্পিউটাৰত যাওক, মেনেজত যাওক, তাৰপিছত এতিয়া ছেইম ডিভাইচ মেনেজাৰ আহক। তাৰপিছত আপুনি কিবোৰ্ডৰ ইয়াত ক্লিক কৰি দিয়ক, ইয়াতে ৰাইট ক্লিক কৰক। ইয়াত চাওক, ইয়াত আপুনি পুনৰ আপডেট ডিভাইচ ছফ্টৱেৰ আহক। এতিয়া আপুনি ইয়াত য'ত দেখিছে ব্ৰাউজাৰ মাই কম্পিউটাৰ ফৰ ডিভাইচ ছফ্টৱেৰ, ইয়াত আপুনি এবাৰ ক্লিক কৰি দিয়ক। এতিয়া এনেকৈ আহিছে, আপুনি এনেকৈ থাকিব দিয়ক। ইয়াত য'ত নেক্সট আছে আপুনি নেক্সট এবাৰ ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব পাৰে। তাৰপিছত এনেকৈ কৰাৰ পিছত আপুনি এবাৰ লেপটপটো ৰিষ্টাৰ্ট কৰি চাওক। ৰিষ্টাৰ্ট কৰি চোৱাৰ পিছত আপুনি ৱৰ্ডত টাইপিং কৰি চাওক। যদি টাইপিং হয় তেনে ভাল কথা, তেনেহ'লে যদি নহয় পুনৰবাৰ আপুনি ইয়াত আহক। ইয়াত আহিবলৈ গমেই পাইছে। প্ৰথমতে আপুনি মাই কম্পিউটাৰত ৰাইট ক্লিক কৰক, তাৰপিছত মেনেজাৰত যাওক, ডিভাইচ মেনেজাৰ, তাৰপিছত কিবোৰ্ড, তাৰপিছত এইখিনি অহাৰ পিছত ইয়াত আপুনি এবাৰ ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত
ইয়াত আপুনি এবাৰ চিলেক্ট কৰি দিয়ক, এইটো আপোনাৰ লেপটপৰ কীবৰ্ডখন, ঠিক আছে। ক্লিক কৰাৰ পিছত আপুনি ইয়াত নেক্সট মাৰি দিয়ক। এতিয়া ইনষ্টল হৈ গৈছে। মোৰ এইটো আগৰ পৰা ইনষ্টল হৈ আছে, কাৰণ মোৰ এতিয়া ছফ্টৱেৰ কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। য' আপোনাৰ লগত যদি ছফ্টৱেৰ প্ৰব্লেম হৈ আছে তেনেহ'লে আপুনি এইখিনি কৰিলে আপোনাৰ ঠিক হৈ যাব। তথাপিও যদি আপোনাৰ নহয়, এইখিনি কৰাৰ পিছত আপুনি এয়া চাওক, ৰিষ্টাৰ্ট বুলি আহিছে, আপুনি ৰিষ্টাৰ্ট কৰি চাওক। আপুনি যেতিয়া এইখিনি প্ৰচেছ কৰিব, প্ৰতিবাৰে আপোনালোকৰ কম্পিউটাৰটো ৰিষ্টাৰ্ট কৰিবলৈ আহিব। আপুনি চিম্পলি য়েছ কৰি দিয়ক, আপোনালোকৰ কম্পিউটাৰ ৰিষ্টাৰ্ট হৈ যোৱাৰ পিছত আপোনালোকৰ কীবৰ্ডখন ভাল হৈ যাব পাৰে। ৱৰ্ডত যাই পেলাই চেক কৰি চাব। তথাপিও যদি নহয় আপুনি পুনৰ মাই কম্পিউটাৰ যাওক, মেনেজত যাওক, ডিভাইচ মেনেজাৰত যাওক, কীবৰ্ড ৰাইট ক্লিক কৰক। এতিয়া আপুনি ইয়াত ৰাইট ক্লিক কৰক। এতিয়া য'ত ইয়াত আনইনষ্টল বুলি আছে, আপুনি ইয়াত আনইনষ্টল কৰি দিয়ক। কোনো ধৰণৰ ভয় খাব নালাগে, এইটো আনইনষ্টল কৰি দিলে আপুনি যেতিয়া কম্পিউটাৰটো আৰু এবাৰ ৰিষ্টাৰ্ট কৰি দিব, আনইনষ্টল ইয়াত অ'কে কৰি দিয়ক। অ'কে কৰি দিয়াৰ পিছত আপুনি ইয়াৰ কম্পিউটাৰ চাওক, ৰিষ্টাৰ্ট কৰিব আহিছে। যেতিয়া ৰিষ্টাৰ্ট কৰি দিব আপোনাৰ, যেতিয়া কম্পিউটাৰ ৰিষ্টাৰ্ট হৈ যাব, তেতিয়া আপোনাৰ কীবৰ্ডখন ইনষ্টল হৈ যাব, আৰু আপোনাৰ কিবা ছফ্টৱেৰ যদি প্ৰব্লেম থাকে তেনেহ'লে কীবৰ্ডখন আপোনালোকৰ ঠিক হৈ যাব। তাৰপিছত এনেকৈ ৰিষ্টাৰ্ট কৰি চোৱাৰ পিছত আপুনি ৱৰ্ডত যাই টাইপিং কৰি চাওক, 100% আপোনালোকৰ চলিউশ্যন পাব। কাৰণ এনেকুৱা কৰি মই মোৰ এইটো কীবৰ্ডৰ যিটো ছফ্টৱেৰ প্ৰব্লেম হৈছিল মই ঠিক কৰিছোঁ। চ' আপোনালোকৰ নিশ্চয় কীবৰ্ডখন ঠিক হ'ব। চ' যদি ঠিক হয় তেনে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে মই এনেকুৱা ভিডিঅ' বনালে আপোনালোকে পোনপ্ৰথমে পায়। থেংক ইউ ফৰ ৱাচিং। জয় অসম।